হেল্ল' মই প্ৰাঞ্জল শইকীয়া আৰু আজি কেণ্ডেলষ্টিকৰ এটা টপিকৰ ওপৰত ডিছকাছ কৰিম। আমি মাৰ্কেটত কেণ্ডেলবিলাক দেখা পাইছোঁ, আপোনালোকেও চাইছে, কিছুমান কেণ্ডেল গ্ৰীণ হয়, কিছুমান কেণ্ডেল ৰেড হয়, কিন্তু আমি বহুতে নাজানো যে কেণ্ডেলটো কিয় ৰেড হ'ল বা কেণ্ডেলটো কিয় গ্ৰীণ হ'ল। তো এইটোৰ ওপৰত আজি অকণমান আলোচনা কৰিম। ইয়াত কি হয়, আমি কেণ্ডেলবিলাক যদি চাওঁ, মাৰ্কেটত আমি দুটা টাইপৰ কেণ্ডেল দেখা পাওঁ, এটা গ্ৰীণ কালাৰ কেণ্ডেল ফৰ্ম হয় আৰু এটা হৈছে ৰেড কালাৰ কেণ্ডেল ফৰ্ম হয়। কিয় গ্ৰীণ হয় বা কিয় ৰেড হয়? ইয়াত কি হয়, কেণ্ডেলবিলাকৰ আমি টাইম ফ্ৰেম যিয়ে নলওঁ, আমি ছাপ'জ ধৰি লৈছোঁ এদিনৰ আমি কেণ্ডেল লৈছোঁ, সেই দিনটোত মাৰ্কেটখন যেতিয়া অ'পেনিং হয়, আমি দেখা পাওঁ কেণ্ডেলত দুটা বৰ্ডাৰ থাকে আৰু ওপৰলৈ এটা হাই বনায় আৰু এটা ওপৰলৈ ল' বনায়। যেতিয়া মাৰ্কেটখন অ'পেনিং হয়, কেণ্ডেলটো ছাপ'জ গ্ৰীণ কেণ্ডেল, তেতিয়া এই যোনটো তলৰ বৰ্ডাৰটো থাকে, এই বৰ্ডাৰটো তলৰ, এই তলৰ বৰ্ডাৰটো ইমানত প্ৰাইচটো অ'পেনিং হয়, ইয়াত কিমান দেখাইছে 1.24473, এইফালে আপোনালোকে যদি প্ৰাইচটো চায় 1.24483, ইমানত কি কৰিছে, মাৰ্কেটখন অ'পেনিং হৈছে, অ'পেনিং হৈ কি কৰিছে, তললৈ গুচি আহিছিলে কিমানলৈকে, এইটো ল' লগাইছে, ল' হৈছে 124,079লৈকে ল' বনাইছে। তাৰপিছত মাৰ্কেট হাই বনাইছে মেক্সিমাম 1.25626 হাই বনাই আৰু ক্ল'জ হৈছে কিমানত, ইমানত। মানে এই কেণ্ডেলত আমি যদি দেখা পাওঁ, আমি চালে দেখা পাইছোঁ যে যিটো প্ৰাইচত মাৰ্কেটখন অ'পেনিং হৈছিলে, ই এটা ল' লগাইছে, ই তললৈও আহিছিলে, যিমান প্ৰাইচত অ'পেনিং হৈছিলে তাতকৈ তললৈ আহিছিলে প্ৰাইচটো, কিন্তু ই ওপৰলৈ গৈ এটা মানে টপ প্ৰাইচো ই মানে হিট কৰিছে, আৰু যোনটো ক্লজিং ইয়াৰ প্ৰাইচ হয়, মাৰ্কেট বন্ধ হোৱাৰ টাইমত ইয়াৰ যিটো প্ৰাইচটো, সেই প্ৰাইচটো অ'পেনিং প্ৰাইচতকৈ হাই হয়। সেইটো কাৰণে এই কেণ্ডেলটোক বুলিছ বুলি কোৱা হয়, বুলিছ কেণ্ডেল বুলি কোৱা হয়, আৰু এই কেণ্ডেলটো তেতিয়া গ্ৰীণ ফৰ্ম কৰে। ছাপ'জ মাৰ্কেট অ'পেনিং হৈছে, অ'পেনিং হৈ ইমানত অ'পেনিং হৈ হাই লগালে ইমানলৈকে আৰু ল' লগালে ইমানলৈকে, কিন্তু ক্ল'জ হ'ল ইমানত। এই কেণ্ডেলটো দেখা পাইছোঁ আমি, অ'পেনিং যিমানত হৈছে তাতোতকৈ বহুত কম প্ৰাইচত, তাতকৈ কম প্ৰাইচত মাৰ্কেটখন ক্ল'জ কৰিবলগীয়া হৈছে। আৰু এই কেণ্ডেলটো কি বুলি কোৱা হয়, বিয়াৰিছ কেণ্ডেল বুলি কোৱা হয়। ইয়াৰ কালাৰটো সদ্যহতে ৰেড হয়। মানে এই মাৰ্কেটখন বিয়াৰিছ মাৰ্কেট আৰু এই মাৰ্কেটখনক বুলিছ মাৰ্কেট বুলি কোৱা হয়। আমি এঘণ্টা টাইম ফ্ৰেমত যদি চাওঁ, তেতিয়াহ'লে সি এঘণ্টাৰ মানে একশ্যনটো ইণ্ডিকেট কৰিব। মানে এক ঘণ্টাত, সেই পাৰ্টিকুলাৰ ঘণ্টাটোত ষ্টাৰ্টিং টাইমত যিটো প্ৰাইচত অ'পেনিং হৈছিলে আৰু এক ঘণ্টাৰ পিছত সেই প্ৰাইচতকৈ হায়াৰ প্ৰাইচত মাৰ্কেটটো ক্ল'জ হৈছে। এইটো এটা কেণ্ডেলৰ চাইন্স, যিটো কাৰণে এটা কেণ্ডেল গ্ৰীণ ফৰ্ম হয় বা যিটো কাৰণে কেণ্ডেলটো ৰেড ফৰ্ম হয়। সেইটো কাৰণে ইয়াক বুলিছ কেণ্ডেল বুলি কোৱা হয় আৰু ইয়াক বিয়াৰিছ কেণ্ডেল বুলি কোৱা হয়। আৰু যেতিয়া বহুত বুলিছ কেণ্ডেল লগ লাগি এখন মাৰ্কেট এখন চাৰ্ট যেতিয়া বনিব, সেই চাৰ্টখনক আমি বুলিছ চাৰ্ট বুলি কওঁ। আৰু ৰঙা কেণ্ডেল, এই বিয়াৰিছ কেণ্ডেলবিলাক লগ লাগি এখন চাৰ্ট যেতিয়া ফৰ্ম কৰিব, তেতিয়া আমি এখন বিয়াৰিছ মাৰ্কেট বুলি কওঁ। এইটো কেণ্ডেলষ্টিকৰ ওপৰত এটা সৰু আইডিয়া। আৰু কেণ্ডেলষ্টিকৰ বিভিন্ন ধৰণৰ প্ৰকাৰ আছে, আৰু এই কেণ্ডেলবিলাকত কি হয়, কি একচুৱেলি ৰিপ্ৰেজেণ্ট কৰে, গোটেই মাৰ্কেটখনৰ কিন্তু যোনটো গোটেই যিমানবিলাক ইনষ্টিটিউশ্যনেই হওক বা আমাৰ নিচিনা সৰু সৰু ৰিটেইল ট্ৰেডাৰে হওক, দৰকাৰ হ'লে সেইজন ৰিটেইল ট্ৰেডাৰ, প্ৰফিটেবল ৰিটেইল ট্ৰেডাৰে হওক বা লোকচানৰ ৰিটেইল ট্ৰেডাৰে হওক, প্ৰত্যেকজন ট্ৰেডাৰৰ মাৰ্কেটত যাৰ যাৰ কণ্ট্ৰিবিউশ্যন আছে, সৰু এজন ৰিটেইল ট্ৰেডাৰৰ পৰা আৰম্ভ কৰি এটা বিগ ইনষ্টিটিউশ্যনলৈকে, চবৰে যোনটো কালেক্টিভ চাইক'লজি, তেওঁলোকৰ যোনটো চাইক'লজি, তেওঁলোকৰ যোনটো একশ্যন, সেইটো ৰিপ্ৰেজেণ্ট কোনে কৰে, এই কেণ্ডেলষ্টিকে কৰে। সেইটো কাৰণে এটা কেণ্ডেলৰ বডিটোৰ ওপৰত বেছ কৰি ইয়াৰ বিভিন্ন ধৰণৰ নাম আছে। হেমাৰ বুলি কয় বহুতে, ডজি বুলি কয়, এনেকুৱা বিভিন্ন ধৰণৰ কেণ্ডেলষ্টিক আছে, আৰু প্ৰত্যেকটো কেণ্ডেলে এটা এটা মাৰ্কেটৰ চেণ্টিমেণ্ট মানে ৰিপ্ৰেজেণ্ট কৰে। এইখিনি আজি কেণ্ডেলষ্টিকৰ ওপৰত অলপ ডিছকাছ কৰিলোঁ। নেক্সট ভিডিঅ'ত এটা নতুন টপিক লৈ আহিম। আজিলৈ থেংক ইউ।